Hello everyone, myself Mili from Lakhimpur, founder of Team Champion Young Networkar. So, apuni jodi direct selling network marketing joining korise tente ei video to apunar kane special video kiyo ei video to jogedi apuni janibo paribo je actually direct selling network marketing joining korar pasot ki koribo lage অর্থাৎ আপুনি ডাইরেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটত জয়নিং হোৱাৰ পাছত কি কৰিলে আপুনি সফলতাৰ দিশত আগুৱাই যাব পাৰিব আপুনি আপোনাৰ সপোনবোৰ পূৰণ কৰিব পাৰিব গতিকে এই ভিডিঅ'টোত আপুনি সবিশেষ জানিব পাৰিব তো গতিকে ভিডিঅ'টো আপুনি শেষৰলৈকে চাওক অলপ স্কিপ নকৰিব আৰু পোন প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেললৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নটিফিকেশ্যন বেলটো দবাই ল'ব যাতে অনাগত দিনত আপুনি এনে ধৰণৰ ভিডিঅ' পাই থাকে তো আহক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হয় বন্ধুসকল ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিত জয়নিং কৰাটো কোনো ডাঙৰ কথা নহয় 2000 প্ৰডাক্টস কিনাৰ লগে লগে যিকোনো এটা কোম্পানীত জয়নিং কৰি ল'ব পৰা যায় কিন্তু এই বিজনেছটোত এই কনসেপ্টত জয়নিং কৰাৰ পাছত সফলতাৰ দিশত আগুৱাই যাবলৈ বহুতো কিবাকিবি আপোনাক প্ৰয়োজন আছে সো প্ৰথম কথা চাওক আপুনি এই বিজনেছটোত জয়নিং কৰাৰ পাছত নিজে নিজক আপুনি হোৱাইটো ক্লিয়াৰ কৰি লওক যে আপুনি প্ৰথমে ক্লিয়াৰ কৰক যে এই বিজনেছটো আপুনি কিয় কৰিছে বা আপুনি এই বিজনেছটো কিয় লাইফ টাইম কৰি থাকিব প্ৰথমে আপুনি ক্লিয়াৰ কৰি লওক যে মই বোলে বিদেশ ভ্ৰমণৰ কাৰণে এই বিজনেছটো কৰিছো অষ্ট্ৰেলিয়া মালয়েছিয়া দুবাই ঘূৰিবলৈ মোৰ সপোন আছে যেটো কাৰণে মই এই বিজনেছটো কৰিছো বা আপুনি আপোনাৰ বোলে এখন গাড়ী কিনাৰ সপোন আছে আপুনি লিখক যে মই গাড়ীখনৰ কাৰণে এই বিজনেছটো কৰিছো নহলে আপুনি ভাবিছে যে মোৰ ল'ৰা ছোৱালীৰ ফিউচাৰৰ কাৰণে এটা বৃহৎ পৰিমাণে ইনকাম গঢ়িত যাব বিচাৰো তাৰ কাৰণে মই এই বিজনেছটো কৰিছো লিখক আপুনি ডাইৰেক্ট লিখক যে মই বোলে বহুত টকা পইচা পাবৰ কাৰণে বহুত ইনকাম কৰিবৰ কাৰণে মোৰ এটা সুন্দৰ ঘৰ বনাবৰ কাৰণে মই এই বিজনেছটো জয়েন কৰিছো হয়তো ক্লিয়াৰ কৰি ল'ব নহয় তেন্তে এই বিজনেছটো আপুনি বেছি দিন টিকি নাথাকিব আপুনি এই বিজনেছটো দুদিনমান কৰাৰ পিছত আপোনাৰ আমনি লাগিব বা দুদিনমান কৰাৰ পিছত আপুনি ভাগৰ লাগিব যাৰ ফলত আপুনি এই বিজনেছটো কুইট কৰি ল'ব তো প্ৰথম কথা চাওক এই বিজনেছটো জয়নিং কৰিবলৈ কোনো টাইম নালাগে জয়নিং কৰিবলৈ এৰিবলৈ হেদনে আপোনাৰ টাইম নালাগে তো এই বিজনেছটোত আপুনি হাৰ্ডলি সিৰিয়াসলি কাম কৰিবলৈ হলে আপোনাক এই বিজনেছটোত সফলতাৰ দিশত আগুৱাই যাবৰ কাৰণে বহুত আপুনি বৃহৎ ডাঙৰ পৰিমাণে এচিভমেন্ট ল'বৰ কাৰণে প্ৰথমে আপুনি আপোনাৰ হোৱাইটো ক্লিয়াৰ কৰা অত্যন্ত প্ৰয়োজন আছে আৰু যদি আপোনাৰ হোৱাইটো ক্লিয়াৰ হৈ গ'ল যদি আপুনি ভাবিছে যে মই এইকেটা এটো এচিভ কৰিব লাগে মই ডাইৰেক্ট সেলিং ইন্ডাস্ট্রি এই কোম্পানীৰ লগত কাম কৰি আছো যদি আপোনাৰ হোৱাই ক্লিয়াৰ হৈ গৈছে তেন্তে তাৰ পিছত আপোনাৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হ'ল যে আপুনি এই বিজনেছৰ একচন ল'ব লাগিব অৰ্থাৎ আপুনি মই যদি চাব বিচাৰো যে ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিত আপোনাৰ এটাই কাম হৈছে আপুনি এটা বৃহৎ পৰিমাণে টিম ক্ৰিয়েট কৰিব লাগে ইয়াত এই বিজনেছত আপোনাৰ যিমান ডাঙৰ টিম সিমান আপুনি ইনকাম কৰিব পাৰিব আৰু সিমান ইনকামৰ পৰা আপুনি আপোনাৰ সপোনবোৰ পূৰণ কৰিব পাৰিব অৰ্থাৎ ক'বলৈ গ'লে যিমান ডাঙৰ টিম ক্ৰিয়েট কৰিব পাৰিব আপুনি এই কনসেপ্টত যিমান ডাঙৰ টিম বনাব পাৰিব যিমান ডাঙৰ বিল্ড আপ কৰিব পাৰিব আপুনি এই বিজনেছত সিমান ডাঙৰ সফলতা ল'ব পাৰিব আৰু টিম বনাবৰ কাৰণে আপুনি খুবেই ইম্পৰ্টেন্ট বস্তু প্ৰথমে আপুনি কৰিব লাগিব এখন আপুনি সুন্দৰ লিষ্ট বনাই লওক আপুনি আপোনাৰ জীৱনত যিমান সংখ্যক ব্যক্তিক চিনি পায় আপুনি আপোনাৰ জীৱনত আপোনাক যি সকল ব্যক্তিয়ে চিনি পায় সেই সকল ব্যক্তিৰ আপুনি এখন সুন্দৰ লিষ্ট বনাই লওক যদু মধু ৰহিম ৰাহুল যদু মধু তো আপুনি এনে ধৰণে এখন সুন্দৰ লিষ্ট বনাই লওক যিখিনি লিষ্টত আপোনাক চিনি পোৱা মানুহসকলৰ নাম থাকিব যিখিনি লিষ্টত আপুনি আপোনাক চিনি পোৱা সকলৰ নাম থাকিব আৰু লিষ্ট বনোৱাৰ পাছত আপুনি প্ৰত্যেকজন ব্যক্তিৰ পৰা অকল এপইন্টমেন্ট লওক যে বিজনেছটোৰ বিষয়ে আপুনি দেখাবলৈ যাব তো আমাৰ কি হয় 90% মানুহ এটো ভুল কৰে যে লিষ্ট বনোৱাৰ পাছত তেওঁলোকে নিজে নিজে বিজনেছৰ বিষয়ে পাতি লয় তো আপুনি এটা কথা বিলিভ ৰাখিব বা এটা কথা আপুনি সিস্টেমত যাব লাগিব তো এই বিজনেছত আপুনি জাস্ট জয়নিং কৰিছে মানে আপুনি এলপি স্কুলৰ এজন ষ্টুডেন্ট বা আপুনি এলপি স্কুলত জাস্ট নাম লগাইছে কিন্তু আপুনি এটো ভুল নকৰিব আজি নাম লগাই কাইলৰ পৰা আপুনি মানুহক বুজাই নকৰিব তো আমাৰ 90% এটো ভুল কৰি নিজে জয়নিং কৰি নিজে লিষ্ট বনাই তাৰ নেক্সট দিনা পা নিজে মানুহক বুজাবলৈ ধৰে তো আপুনি ষ্টপ কৰি দিয়ক আপুনি লিষ্টখন জাস্ট বনাওক কাকো আপুনি নুবুজাব কাৰণ আপুনি এই বিজনেছৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত হোৱা নাই জাস্ট আপুনি জয়নিং কৰিছে দুই এটা কথা জানিছে কাৰণ আজি যদি কাৰোবাক আপুনি বুজাবলৈ যায় বহুত পাৰ্সনে আপোনাক নো কৈ দিব বহুতে নকৰো বুলি কৈ দিব যাৰ ফলত আপুনি আপোনাৰ বিজনেছটো কুইট কৰাৰ আপুনি সপোন দেখিব বা এৰি দিয়াৰ কথা চিন্তা কৰিব তো প্ৰথমে আপুনি কি কৰক যে আপুনি লিষ্টখন বনোৱাৰ পাছত প্ৰত্যেকজন ব্যক্তিৰ পৰা এটা জাস্ট এপইন্টমেন্ট আপুনি লওক যে আপোনাক মই কেতিয়া লক কৰিব পাৰিম আপোনাক মই ক'ত লক কৰিব পাৰিম আপোনাৰ লগত মই এটা বৃহৎ পৰিমাণে এটা গভীৰ চিন্তা বা এটা বহুত ইম্পৰ্টেন্ট কথা আছে জাস্ট মই আপোনাৰ লগত ডিসকাশন কৰিব বিচাৰো তো আপুনি মানুহজনক কেতিয়াও বিজনেছৰ বিষয়ে নকব যে মই এনেকা এটা কোম্পানীত সোমালো মই এনেকা এটা কনসেপ্টত সোমালো বহুত টকা পইচা পাই গতিকে তুমিও মোৰ লগত জয়নিং কৰা তো নেভাৰ আপুনি কেতিয়াও মানুহক তেনে ধৰণে নাপাতিব আপুনি জাস্ট তেওঁ কওক যে আপোনাৰ লগত মোৰ এটা সুন্দৰ কথা পাতিবলৈ আছে আপোনাৰ লগত মই কথা ডিসকাশন কৰিব বিচাৰো আৰু সেই কথাখিনি পাতিবলৈ আপুনি আপোনাৰ সিনিয়ৰক 100% ইউজ কৰক মানে প্ৰথম 2 পৰা 5 খনমান মিটিং আপুনি আপোনাৰ সিনিয়ৰক লৈ যাওক তেওঁ কেনেকৈ বুজাইছে কি কথা কৈছে কেনে ধৰণে তেওঁ ডিসকাশন কৰিছে কেনে ধৰণে বিজনেছ অপৰচুনিটি দিছে কেনেকৈ মানুহৰ লগত কথা পাতিছে আপুনি পৰাপক্ষত 100% আপুনি আপোনাৰ সিনিয়ৰক
2 পৰা 5খন মিটিং কৰিবলৈ তেওঁক লৈ যাওক আৰু তেওঁক যেতিয়া আপুনি মিটিং কৰিবলৈ লৈ গৈছে তেওঁ যেতিয়া প্লান প্ৰেজেন্টেশন কৰিছে আৰু আপুনি লাহে লাহে শিকিবলৈ চেষ্টা কৰি যাওক পৰাপক্ষত আপুনি শিকিবলৈ চেষ্টা কৰক তেওঁ কেনেকৈ কৈছে মানুহৰ কথা তেওঁ কিটো ষ্টাইলত বুজাইছে তেওঁ কেনেকৈ কৈ আপোনাৰ লগত জয়নিং কৰাইছে তো এই গোটেই কথাখিনি আপুনি আয়ত্ত কৰিবলৈ লৈ লওক শিকিবলৈ চেষ্টা কৰক শিকি 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 যিদিনাখন আপুনি পাৰফেক্ট হৈ যাব যিদিনা আপুনি গোটেই সম্পূৰ্ণ বিষয়বস্তুটো জানিব যে কেনেকৈ প্লান প্ৰেজেন্টেশন কৰিব লাগে কেনেকৈ মানুহৰ লগত কথা পাতিব লাগে কেনে ধৰণে মানুহক গৈ পিনে প্লানটো বুজাব লাগে কেনে ধৰণে কিটো ষ্টাইলত ডেস্কত মেইনটেইন কৰি যাব লাগে তো সকলোবোৰ আপুনি বুজা শিকাৰ পাছতে আপুনি ফিল্ডত নামক এটা কথা আপুনি জ্ঞাত এটা কথা আপুনি জানি থব যে আপোনাৰ যেতিয়ালৈকে টিম নবনে তেতিয়ালৈকে আপুনি ইয়াত সফলতা ল'ব নোৱাৰে আপুনি এই বিজনেছত বৃহৎ পৰিমাণে সাকসেস ল'ব নোৱাৰে তো তাৰ কাৰণে আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন আছে এনেকুৱা নহয় যে আপুনি লিষ্ট বনোৱা মানুহখিনি কেতিয়াবা গোটেইখিনি আপোনাৰ লগত জয়নিং হৈ যাব তো কেতিয়াবা আপোনাৰ লগত এটাও মানুহ জয়নিং নহবও পাৰে তো আপোনাৰ লগত দুই এজন কথা পাতোতে হয়তো কোনোবা জইন নকৰিব পাৰে কোনোবা আপোনাক কৰিম ক'ব পাৰে কোনোবা হয়তো আপোনাৰ লগত বিজনেছত আহিব পাৰে বাট আপুনি ধৈৰ্য সহকাৰে সিস্টেমেটিকত আপুনি এপাতকে গৈ কষ্ট কৰি এটা বৃহৎ পৰিমাণে টিম ক্ৰিয়েট কৰিবলৈ আপুনি প্ৰচেষ্টা চলাই যাওক আৰু যদি বৃহৎ পৰিমাণে টিম ক্ৰিয়েট হৈছে তেন্তে আপুনি এই বিজনেছৰ সফলতাৰ দিশত আগুৱাই যাব আৰু এই বিজনেছত 100% ধৈৰ্যৰ প্ৰয়োজন আছে এনেকুৱা নহয় যে এই বিজনেছত কোনো লজিক নহয় বা কোনো যাদু নহয় আপুনি জয়নিং কৰাৰ পাছত কাইলৈ লাখ লাখ মানুহ আপোনাৰ লগত জয়নিং হৈ যাব তো এই বিজনেছৰ কোনো ক্রিটিক্যাল যাদু নহয় যে মই জয়নিং কৰি কোটিপতি হৈ যাম ইয়াত টাইম লাগিব আপুনি টিম বনাব লাগিব তো লাহে লাহে কৰি টিম 2-4টা বনাৰ পাছত আপুনি এদিন এই বিজনেছৰ পৰা সফলতা ল'ব পাৰিব বহুত সাকসেস ল'ব পাৰিব তো গতিকে আশা কৰোঁ আপুনি পইণ্ট এটা বুজি পাইছে মই আপোনালোকক আকৌ ক'ব বিচাৰিছোঁ যে প্ৰথমে আপুনি আপোনাৰ হোৱাইটো ক্লিয়াৰ কৰি লওক দ্বিতীয় কথা আপুনি এটা টিম ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰক তাৰ কাৰণে আপুনি প্ৰথমে আপোনাৰ আপলাইনক ইউজ কৰক আৰু এই ধৰণে আপুনি বিজনেছটো ষ্টাৰ্ট কৰক যাৰ ফলত আপুনি বৃহৎ পৰিমাণে সাকসেস ল'বৰ কাৰণে সক্ষম হৈ যাব সো থ্যাংক ইউ সো মাচ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ